সীতা ব্লগ আৰু আজি হল গৰু বিহু আপোনাক দেখাম মই গৰু বিহু কি কৰিম কি নকৰো আৰু ভিডিওটো একেলগে চাই থাকিব সাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব ঠিক আছে নহলে ভিডিওটো ষ্টাৰ্ট কৰো বলক আমি এতিয়া জেতুকা চিঙি আনিছো এতিয়া আমি জেতুকাখিনি ইয়াত থৈ দিম আমি মালধি পিছি বনাই গা ধুম গৰু বিহু দিনা গৰুক হালধি আৰু মাহ দি গা ধুৱায় আমাৰ ঘৰত কিন্তু গৰু নাই মাহ হালধি দি গা ধুই ল'ম নালাগে ধুৱেনে এনেকে মাহ হালধি দি হালধি আমাৰ হৈ গৈছে হালধি পিছা অকণমানকৈ এইটো এতিয়া আমি গা ধুই আহি গ'লো এতিয়া জলপান খাইছোঁ জলপান খাবলৈ বহিছোঁ জলপানত দিয়া আছে দৰি এইটো অকণমান চিৰা আৰু অকণমান গুড় আৰু মুড়ি বিহু গাই গৈছে আইতা ঘৰলৈ যাম আহি লগ পাই চব গৈ আহিলো আৰু মই আইতা ঘৰত গৈ পেলাই গিফ্ট পালো দুটা গিফ্ট পালো এটা সৰু মামীয়ে দিছে এটা ডাঙৰ মামীয়ে দিছে আপুনি চাব নেকি এইটো এটা আৰু এইটো এটা আৰু আনিলো আমলই কোনে খাই এইটো আমলই মই ইয়াপা অকমান খাওঁ খালে ভাল হয় বেমাৰ চেমাৰ নহয় কোনে খায়নো এনেকুৱাকে আৰু বহুত ইয়াম্মি থাকে আপুনি খাব আৰু এফালে খুন্দি আছে পিঠা আমাৰ ঢেঁকী নাই সেইকাৰণে ৱালত খুন্দিছোঁ পিঠা খুন্দি হৈ গ'ল আৰু এফালে পিঠা বনাই আছে মায়ে শাক বুটলিছে আপুনি চাইছে বিলাহী কচু টেঙাপাত লাও আগ আৰু বহুত কিবা চব্জি তুলিলে এখন আজি গোটেই চব্জি মিলাই এখন শাক বনাম আপোনালোকে খায়নে এনেকৈ হাই ফ্ৰেণ্ডছ আৰু ভাত বনোৱা হৈ গৈছে এইটো হ'ল আমাৰ আজি ভাত পানী দিয়া ভাত আৰু এইটো আমলই আৰু কণী মিক্স কৰি দিছে আৰু এফালে মাটি দাইল আল্লাহ আৰু এইটো পৰুৱা খাওঁ জেতুকা লগাব লাগে সেইকাৰণে মই লগাই আছো
ফ্ৰেণ্ডছ সবকে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু এইটো চাওক দুখন হাতত জেতুকা লগাইছোঁ আৰু মই মেখেলা পিন্ধিছোঁ ঠিক আছে নহ'লে ভিডিঅ'টো ইয়াতে সামৰি দিওঁ ভাল লাগিলে যদি লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব কৰিব নাপাৰিব ছাবস্ক্ৰাইব কৰাকৈ নাযাব বহুত কৰিলোঁ ছাবস্ক্ৰাইব আৰু এতিয়া ভিডিঅ'টো শেষ কৰিব সময় হৈ গ'ল ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ ঠিক আছে নহ'লে বাই ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব বাই বাই